আজি আমি আহিছোঁ জক 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 ৰেলগাড়ী তো আমি ক'ত আহিছোঁ আৰু কিয় আহিছোঁ ৰশ্মি ভণ্টিয়ে ক'ব আমি হেল্ল' গাইজ ৱেলকাম আজি আমাৰ জেৰিবাৰ বাৰ্থডে তাইক সকলোৱে বাৰ্থডে উইচ কৰিব আৰু বহুত বহুত আশীৰ্বাদ দিব এতিয়া আমি ওলাই যাওঁ জেৰিবাৰ বাৰ্থডে বুলি Thank you. তো আসসালামু আলাইকুম গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মনৰ কথা তো আমি আজি তিনিওজনী ওলাই আহিছোঁ গপচপ মাৰি এনেকৈ তো ওলাই আহি আমি এনেকৈ টেম্পু পালোহি তাৰ পিছত আমি আমাৰ ডেষ্টিনেশ্যন এতিয়াও পোৱাই নাই তো খোজকাঢ়ি গৈ আছোঁ গাইজ ইমান ৰ'দ দিছে আজি দুপৰীয়া আহি পালোঁ তো আপোনালোককো লোকেশ্যনটো আপোনালোকক এবাৰ দেখুৱাই দিছোঁ চিনি পাইছেনে গাইজ কোন জেগা হয় শিৱসাগৰ হয় বৰপুখুৰী পাৰ তো আমি এনেকৈ ডেষ্টিনেশ্যন পাই গ'লোঁ আনন্দৰাম বৰুৱা শিশু উদ্যান বাৰ্থডে বুলি আজি ইয়াতে আহিছোঁ তো ৰশ্মিয়ে টিকেট কাটি ল'লে গাইজ তো সোমাই আহিলোঁ আমি পাৰ্কত সোমাই আমি বহা জেগাই বিচাৰিছোঁ আগতে কাৰণ ইমান ৰ'দ আছিল তো তিনিওজনী আগতে বহি লৈছোঁ বহি লৈ আমাৰ গপচপ এগেইন ষ্টাৰ্ট হৈ গ'ল গাইজ এজ এলৱেজ তো অকণমান ঠাণ্ডা হৈ ল'লোঁ তাৰপিছতে আমি দেখা পালোঁ এই ৰেলখন তো আমি একেবাৰে সৰু বাচ্চাৰ নিচিনা হৈ গ'লোঁ আৰু বাচ্চাকেইটাৰ লগতে আজি আমি ৰাইড কৰিম বুলি ভাবি উঠি ল'লোঁ তো আপোনালোকেও এই আনন্দৰাম বৰুৱা পাৰ্কখনত আহিলে এই ৰেল যাত্ৰাটো নিশ্চয় কৰিব একেবাৰে ভাল লাগি গ'ল আৰু প্ৰাইচটোও আপোনালোকৰ একেবাৰে এফৰ্ডেবল হয় তো উঠি ল'লোঁ আৰু আৰম্ভ হৈ গ'ল ৰাইডিংটো তো ইমানে ভাল লাগিলে ইমানে ফূৰ্তি কৰিলোঁ একেবাৰে বাচ্চাৰ নিচিনা আমিও একদম টানেল পোৱাৰ লগালগ চিঞৰি দিছোঁ আৰু এই টানেলটোত ইমান মজা লাগিছে গাইজ তো আপোনালোকেও ইয়াতে আহিব তো বহুত ভাল লাগি গ'ল টানেল পোৱাৰ লগালগ আমি একদম উৎপাত ষ্টাৰ্ট হৈ গ'ল গোটেইকেইটাৰে দেখিছেনে গাইজ তো দেখুৱাই দিছোঁ এই ৰেল যাত্ৰাখন আৰু লগতে ওপৰৰ পৰা এবাৰ দেখুৱাই দিছোঁ এই পুখুৰী পাৰটো ওপৰৰ পৰা দেখি পায় একেবাৰে ওপৰৰ পৰা পাৰ্কখন এনেকুৱা দেখিব পাৰে আপোনালোকে তো হৈ গ'ল গাইজ এইখিনিয়ে আজি ওলাই আহিলোঁ পাৰ্কৰ পৰা ভাল লাগিলে তো বাৰ্থডে বুলি আজি আমি পাৰ্কতে আহিলোঁ শিশু পাৰ্ক তো ৰাস্তাটো ইমান ধুনীয়া তাৰপিছতে আমি ভাবিলোঁ তিনিওজনী কিবা অলপ খাই লওঁ তো লাচ্চি এগিলাচ আমি খাই লৈছোঁ ইমান ঠাণ্ডা পৰি গ'ল লাচ্চিটো খাই তাৰপিছতে আমি আৰু কি কৰিম আৰু ৰুমলৈ উভতি আহিলোঁ টেম্পু পালোঁ এয়াই আছিল আজিৰ বাৰ্থডে ব্লগ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব কমেণ্ট কৰিব খুদা হাফিজ বাই বাই